বন্ধুসকল, এই দুনিয়াত পঢ়া লিখা কৰাৰ জৰুৰী আছে, কিন্তু বুদ্ধিমান হোৱাটো সকলোতকৈ জৰুৰী। এতিয়া প্ৰশ্ন এইটো হয়, বুদ্ধিমান মানুহৰ পৰিচয় কি? তেন্তে আহক জানো বুদ্ধিমান মানুহৰ 5টা গুণ। নাম্বাৰ 1, কিউৰিঅচিটি, নজনাটো জানিবলৈ মনত ইচ্ছা। বুদ্ধিমান মানুহে কেতিয়াও নাভাবে যে মই সকলো জানো। তেওঁলোকে প্ৰত্যেক মানুহৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰে, কেতিয়াবা কিতাপৰ পৰা, কেতিয়াবা অনুভৱৰ পৰা আৰু কেতিয়াবা আনৰ ভুলৰ পৰা। তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তিটোৱে হ'ল কিউৰিঅচিটি, অৰ্থাৎ ইচ্ছা। আৰু এই কিউৰিঅচিটিয়ে তেওঁক প্ৰত্যেক দিনে শক্তিশালী কৰি তোলে। নাম্বাৰ 2, প্ৰব্লেম ছলভাৰ, সমস্যাত সমাধান বিচাৰে। য'ত সাধাৰণ লোকে বিপদৰ কঠিন সময়ত ভয় খাই চটফটাই ফুৰে, সেই সময়ত বুদ্ধিমান মানুহে তৎক্ষণাত প্ৰশ্ন কৰে, ইয়াৰ সমাধান কি হ'ব পাৰে। তেওঁলোকে সমস্যাক সুযোগলৈ পৰিৱৰ্তন কৰে। এই অভ্যাসে তেওঁলোকক প্ৰত্যেক ফিল্ডত লিডাৰ কৰি তোলে। নাম্বাৰ 3, যিকোনো পৰিস্থিতিক পজিটিভভাৱে লয়। বুদ্ধিমান মানুহে নিগেটিভিটিক কেতিয়াও নিজৰ চিন্তাত প্ৰৱেশ কৰিব নিদিয়ে। ভুল হ'লেও, কোনোবাই প্ৰতাৰণা কৰিলেও, পৰিস্থিতি বেয়া হ'লেও তেওঁলোকে তাৰ ভিতৰৰ পৰা শিক্ষা আৰু আশা বিচাৰি লয়। এই পজিটিভ এটিটিউডে তেওঁলোকক কেতিয়াও ভাঙি পৰিবলৈ নিদিয়ে। নাম্বাৰ 4, টকলেছ, বুদ্ধিমান মানুহে কম কথা কয়, অৰ্থাৎ প্ৰয়োজনীয়তকৈ বেছি কথা নাপাতে। তেওঁলোকে প্ৰতিটো কথাই বিচাৰ কৰি হিচাপত কয়, যাৰ ফলত তেওঁক মানুহে চিৰিয়াছলি লয়, অৰ্থাৎ গুৰুত্ব সহকাৰে লয়। নাম্বাৰ 5, চাইলেণ্ট, বুদ্ধিমান মানুহে খঙত বা চিন্তাত শীঘ্ৰে প্ৰতিক্ৰিয়া নিদিয়ে। তেওঁলোকে চুপচাপ শুনে, ভাবে আৰু তাৰপিছত সঠিক উত্তৰ দিয়ে, কাৰণ তেওঁ জানে এক খন্তেকৰ ধৈৰ্যই শত সমস্যাৰ অন্ত কৰিব পাৰে। যদি আপুনি সকলো সময়তে চাইলেণ্ট হৈ থাকে, তেন্তে এইটো প্ৰথম চিন আপুনি এজন বুদ্ধিমান। বন্ধুসকল, এয়াই আছিল বুদ্ধিমান মানুহৰ 5টা গুণ। যদি এই 5টা গুণ আপোনাৰো আছে, তেন্তে আপুনি এজন বুদ্ধিমান। যদিও নাই, তেন্তে এই গুণসমূহ ল'বলৈ অভ্যাস কৰক। এতিয়া কওক, এই 5টা গুণৰ মাজত কোনটো আপোনাৰ ভিতৰত আছে? কমেণ্ট কৰি জনাব। ধন্যবাদ।